নমস্কাৰ আপোনালোক সকলোকেই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি অলপ খুব নাৰ্ভাছ হৈ আছোঁ মই গতিকে আজি মই এঠাইলৈ গৈ আছোঁ আপোনালোকক ক'ত যাম গতিকে ডিটেইলছত জনাম গতিকে এটা মোৰ আজি ইণ্টাৰভিউ আছে আমাৰ নাৰ্ছিং চেণ্টাৰৰ গতিকে গুৱাহাটী GS ৰোডত এটা নাৰ্ছিং চেণ্টাৰৰ ইণ্টাৰভিউ আছে গতিকে তাত কি হয় আজি কি মানে সফলতা পাম নে নাই আপোনালোকে যাতে সকলো ভিডিঅ'টো চাই কি হয় ইণ্টাৰভিউ যিহেতুকে দি পোৱা নাই আজিয়ে প্ৰথম দিম গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ ভাল হয় গতিকে ভিডিঅ'টো সকলোকে চাই থাকক এতিয়া মই যাব লৈছোঁ মই এতিয়া দেউতাৰ লগত যাম বাটৰহাটলৈ তাৰপিছত মানে লগ দুজনী আহিব তাৰ লগত দুজনীৰ লগত যাম দেখাই থাকিব এতিয়া আমি গৈ আছোঁ এয়া জিমি ইউনিভাৰ্চিটি গতিকে এতিয়া আমি পাবই হ'ল আৰু এয়া পাই গ'লোঁ আৰু ইয়াতে আমি যাম ওপৰত 4 নম্বৰ ফ্ল'ৰত যাব দিছে এয়া বান্ধৱী গতিকে ফাইনেলি এতিয়া আমি পাই গ'লোঁ আৰু এতিয়া কি হয় দেখা যাওক যাই পেলাই এতিয়া আমি গৈ আছোঁ ফটো লো এতিয়া আমাক বহিব দিছে ইণ্টাৰভিউ ৰুমৰ পৰা ওলালে নিচাৰ পৰা আমি মতামত জানিম কেনেকুৱা গতিকে এতিয়া মই ইণ্টাৰভিউ মানে চাৰে ল'লে আৰু এতিয়া ওলালোঁ আৰু মানে অলপ নাৰ্ভাছ হৈছোঁ গতিকে জীৱনৰ প্ৰথমটো ইণ্টাৰভিউ গতিকে অলপমান নাৰ্ভাছ হৈছিলোঁ
কিন্তু এতিয়া নাই আৰু গতিকে এটা অভিজ্ঞতা হ'ল ইণ্টাৰভিউ এটা দি পেলাই আপোনালোকেও এটা ইণ্টাৰভিউ দিব জীৱনত মানে অভিজ্ঞতাটো লাগে আৰু বহুতে গম পালোঁ আৰু কেনেকুৱা কি কৰিব লাগে সেইখিনি আৰু এতিয়া গতিকে চাই থাকক এইফালে তাই ইণ্টাৰভিউ দি পেলাই ওলালে মই অলপ আগতে ওলালোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিল দেন আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব ন আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ